আমার সেটিংস চৰ কাম নাজানো আমার স্মার্টফোনতে লুপ্ত হৈ থাকে সেটিংসৰ কামসমূহ আমি নাজানো আজি আমি আলোচনা কৰিম এটা সেটিংসৰ বিষয়ে এই ভিডিওটো স্টার্ট কৰাৰ আগতে মোৰ আপোনালৈ এটাই অনুৰোধ যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই অহা বেল বটনখন আপুনি টাচ কৰি অন কৰি ৰাখিব যেতিয়া মই এনেকুৱা ভিডিও আপলোড দিম আপুনি লগে লগে নোটিফিকেশন পাই থাকিব তো বলক বন্ধুসকল আজিৰ ভিডিওটো আৰম্ভ কৰো আপোনাৰ মোবাইলত থকা সেটিংসটো আপুনি টাচ কৰি অন কৰি লওক আৰু আপোনাৰ মোবাইলটো স্ক্ৰল ডাউন দি গৈ আপুনি সিকিউৰিটি অপশনখন ওলাই লওক এই মোৰটো নিচে চাইছে সিকিউৰিটি অপশন মই সিকিউৰিটি অপশনটো টাচ কৰি অন কৰি ৰাখিছো অন কৰি মই এখন অপশন বিচাৰি আছে ইয়া নিশ্চয় চাবলৈ পাইছে আপুনি স্ক্ৰিন ফিনিং এই অপশনখন ইয়া অফ আছে মোৰ মই অন কৰি এবাৰ অন নিশ্চয় চাবলৈ পাইছে ইয়াত আপুনি তিনিটা বটন পাইছে নিশ্চয় চাবলৈ পাইছে মই এবাৰ অন কৰি দিলো এটো হল ব্যাক বটন আৰু এটো হল হোম বটন আৰু এটো হল সেভ বটন এই নিশ্চয় চাইছে এনেকুৱা ধৰণৰ আপোনাৰ এটা আইকন আহি যাব এই আইকনটো আপুনি এনেকুৱাকে এই বস্তুটো আপুনি ধৰক কাৰোবাক দি দিলে আপোনাক মোবাইলটো খুজিলে ই যিমানে বেক নকৰক কিয় নিশ্চয় চাবলৈ পাইছে এটো বেক নহয় হেতু এনেকুৱাকে থাকি যাব তো আপুনি এটো বেক কেনেকৈ কৰিব পাৰিব চাওক এটো নহয় দিস ইজ হোল্ড বেক এনেকুৱাকে দেখাই দিব ই কেতিয়াও বেক কৰিব নোৱাৰে তো আপোনাৰ এটা কাম কৰিব লাগিব সেই কামটো হল আপুনি সেভ স্ক্ৰিন আৰু বেক বটন আৰু বেকৰ এফালে লেফট সাইডৰ দুটা বটন একেলগে হিচি ধৰিব অৰ্থাৎ হোম বটন বাদ দি দুটা বটন একেলগে হিচি ধৰিব তো আপোনাক এনেকুৱাকে আহি যাব ডাইৰেক্ট অন হেতু হোম স্ক্ৰিন হৈ যাব যদি ভিডিওটো আপোনাৰ ভাল লাগিছে তেনেহলে নিশ্চয় লাইক কৰিব আৰু শেয়াৰ কৰি সকলোকে এই সেটিংসটোৰ বিষয়ে জনাই দিব তো ধন্যবাদ জয় অসম see you again